চাকৰি কৰা প্ৰত্যেকজন মানুহ হত্যাকাৰী হ'ব পাৰে নেকি? আপোনালোকে কওকচোন। তেওঁ কি চাকৰিটো কৰিছিলে কাৰণেহে পংখী সন্দিকৈ হত্যা কৰে নেকি? তেওঁ কাকো দুখীয়া বুলি হাঁহিব নালাগে। নমস্কাৰ, এটা বিশেষ চৰ্চিত বিষয়লৈ আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি বহুতে গম পাইছে পংখী সন্দিকৈক কিদৰে নিজ স্বামীয়ে মৰিয়াই হত্যা কৰিলে। এই হত্যাকাণ্ডৰ পৰা বহুতে বহুত কথা কৈছে, বহুতে নিজৰ মত প্ৰকাশ কৰিছে। তো কিছুমানে কৈছে চাকৰি দেখি বিয়া দিছিলে নহয়, এতিয়া পাইছে মজা। তাৰ লগতে বিয়া জোৰণ যৌতুক আৰু তাৰ জানিব পৰা মতে তেওঁ যোনদিনাখন বিয়া ছোৱালী নিবলৈ আহিছিলে সেইদিনাখন তেওঁ বন্ধুবৰ্গও কৰিছিল ইমান দুখীয়া ঘৰতে ছোৱালী বিয়া কৰাইছে বুলি। এইবোৰ কথাতে আজি এই ভিডিঅ'টো বনালোঁ। চাকৰি কৰা প্ৰত্যেকজন মানুহ হত্যাকাৰী হ'ব পাৰে নেকি? আপোনালোকে কওকচোন। তেওঁ কি চাকৰিটো কৰিছিলে কাৰণেহে পংখী সন্দিকৈ হত্যা কৰে নেকি? তেওঁ চাকৰি নকৰা হ'লে কি তেওঁ এই হত্যাকাণ্ড নকৰিলেহেঁতেন নেকি? তেওঁ চাকৰি কৰা বুলি নহয়, আচলতে তেওঁৰ মানসিকতা বেয়া, তেওঁ স্বভাৱ চৰিত্ৰ, তেওঁৰ চিন্তাধাৰা আদি সেইবোৰ বেয়া। সেইকাৰণে তেওঁ আজি হত্যাকাণ্ড কৰিব পাৰিছে।